নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো MS Riddles ইউটিউব চেনেলৰ সাধাৰণ জ্ঞানৰ সাপ্তাহিক শিতানলৈ আমাৰ উদ্দেশ্য হৈছে মনোৰঞ্জনৰ মাধ্যমেৰে কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰা গতিকে আজি আপোনালোকৰ সন্মুখত 10টা আচৰিত ধৰণৰ প্ৰশ্ন লৈ আহিছো যিকেইটাৰ ভিতৰত এনে কিছুমান প্ৰশ্ন সন্নিৱিষ্ট হৈ আছে যিবোৰৰ বাবে পাঠ্যপুথিৰ অধ্যয়নৰ লগতে কমন সেন্সৰৰ প্ৰয়োজন যিটো আপোনালোক সকলোৰে মাজত বিৰাজমান প্ৰতিটো প্ৰশ্নৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব তাৰে ভিতৰত উত্তৰটো দিবলৈ চেষ্টা কৰিব আপোনালোকে নিজকে নিজে পৰীক্ষা কৰি চাওকচোন আৰু 10টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিব পাৰিছে আমাক কমেন্ট কৰি নিশ্চয় জনাব হেকৰ পিনে আপোনালোকৰ বাবে এটি প্ৰশ্ন থাকিব যিটোৰ উত্তৰ কমেন্ট কৰি জনাব লাগিব নমস্কাৰ বন্ধুসকল আজিৰ শিতানৰ প্ৰথমটি প্ৰশ্ন 1 ছেকেণ্ডত কিমান সময় আৰম্ভ হৈছে উত্তৰটি হ'ব 100 পল 2 নং প্ৰশ্ন মানুহৰ শৰীৰৰ পৰা কিমান শতাংশ তেজ ওলাই গলে মানুহজনৰ মৃত্যু হয় উত্তৰটি হ'ব 30ৰ পৰা 40 শতাংশ 3 নং প্ৰশ্নটি আপোনালোকৰ সন্মুখত আপোনালোকে দেখিবলৈ পোৱা প্ৰশ্নটিত কি ভুল দেখিবলৈ পাইছে সময় আৰম্ভ হৈছে উত্তৰটি হ'ব প্ৰশ্নটিত দাদা শব্দটো দুবাৰ আছে শিতানৰ 4 নম্বৰ প্ৰশ্নটি ইন্টাৰনেটৰ দেউতাক বা পিতৃ বুলি কাক কোৱা হয় সময় আৰম্ভ হৈছে বন্ধুসকল উত্তৰটি আপোনালোকে সকলোৱে জানে ইন্টাৰনেটৰ পিতৃ বুলি ভিন চাৰ্ফক কোৱা হয় আজিৰ শিতানৰ 5 নম্বৰ প্ৰশ্নটি ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ জেল কোনখন উত্তৰটি হ'ব তিহাৰ জেল হয় বন্ধুসকল তিহাৰ জেল ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ জেল আজিৰ শিতানৰ 6 নম্বৰ প্ৰশ্নটি ভাৰতবৰ্ষৰ কোন দুজন ব্যক্তিৰ গাড়ীৰ নম্বৰ প্লেটৰ প্ৰয়োজন নাই উত্তৰটি হ'ব ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ 7 নম্বৰ প্ৰশ্নটি AK-47 ৰ ফুল ফৰ্ম কি সময় আৰম্ভ হৈছে উত্তৰটি হ'ব অটোমেট কালাছনিকভা 8 নম্বৰ প্ৰশ্নটি হৈছে মানুহৰ শৰীৰৰ কোনটো অংগ সকলোতকৈ আগত থাকে প্ৰশ্নটি অতি সহজ আছিল নহয়নে বাৰু উত্তৰটি হ'ব নাক হয় বন্ধুসকল নাক সকলোতকৈ আগত থাকে 9 নম্বৰ প্ৰশ্নটি কোনখন দেশক খেলৰ ৰাজধানী বুলি কোৱা হয় উত্তৰটি হৈছে অষ্ট্ৰেলিয়া হয় বন্ধুসকল অষ্ট্ৰেলিয়াক খেলৰ ৰাজধানী বুলি কোৱা হয় 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হৈছে জিঅ'ৰ ফুল ফৰ্ম কি উত্তৰটি হৈছে জইণ্ট ইমপ্লিমেন্টেশ্যন অপৰচুনিটি বন্ধুসকল আজিৰ শিতানৰ প্ৰশ্নবোৰ আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগিছে এটা লাইক কৰিব নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবই যোৱা দেওবাৰে আপোনালোকক এইটো প্ৰশ্ন সোধা হৈছিল কি বস্তু ছোৱালীবোৰে দেখুৱাই ফুৰে আৰু ল'ৰাবোৰে লুকাই ফুৰে এই প্ৰশ্নটি শুদ্ধ উত্তৰ হৈছে পাৰ্স নাইবা মানি বেগ বহুতো বন্ধু বান্ধৱীয়ে আমাক শুদ্ধ উত্তৰ প্ৰেৰণ কৰিব সক্ষম হৈছে তেওঁলোক ক্ৰমে ৰতন দাস পৰাগ দাস জিতুৰঞ্জন শৰ্মা ৰুনুমণি তালুকদাৰ আজাদ আহমেদ চৌধুৰী ৰাহুল ষ্টুডিঅ' মঞ্জিত কলিতা হিমাংশু কোচ ব্ৰজেন বৰ্মন হিপ হপ চেনেল অনলি ফৰ ভিডিঅ' ৰমজান পূৰ্ণিমা দেৱী এঞ্জেল ৰেহেনা ৰাজেন দাস আৰু ৰীতামণি চেতিয়া আপোনালোক সকলোকে আমি বহুত শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আগন্তুক ভিডিঅ'সমূহত আমাৰ লগত জড়িত থাকিব বুলি আশা ৰাখিছো এতিয়া আপোনালোকৰ বাবে এইটো প্ৰশ্নৰ যিসকলে শুদ্ধ উত্তৰ দিব পাৰে তেওঁলোকৰ নাম আমি অহা ভিডিঅ'টিত উল্লেখ কৰিম তেনেহলে আজিলৈ লৈছো বিদায় অহা ভিডিঅ'টিত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম